এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কৈছে বিশেষ সম্প্ৰদায়টোৰ এটাই চিন্তা কেৱল মোদী হাটাও অথচ সম্প্ৰদায়টোৰ লোকে বিনামূলীয়াকৈ লাভ কৰিছে সকলো সুবিধা লাভ কৰিও তুষ্টিকৰণৰ বাবে ভোট দিছে বিজেপি আজি অসমৰ সংখ্যালঘু মুছলমানক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বিজেপি চৰকাৰৰ পৰা সকলো সুবিধা লৈছে মুছলমানে কিন্তু বিজেপিক ভোট নিদি ভোট দিছে কংগ্ৰেছক বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য পৰৱৰ্তী খবৰ টি20 বিশ্বকাপত অঘটন 7 বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে আফগানিস্তানে 2024 চনৰ টি20 বিশ্বকাপত আফগানিস্তানে অসম্ভৱকো সম্ভৱ কৰি তুলিছে আফগানিস্তানে 7 বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে সুপাৰ 8ৰ খেলখনত আফগানিস্তানে 21 ৰানত জয়লাভ কৰিছে প্ৰথমে বেটিং কৰি আফগানিস্তানে 149 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াৰ দলটোৱে 127 ৰান সংগ্ৰহ কৰি অল আউট হয় আন এটা খবৰ কাইলৈৰ পৰা অষ্টাদশ লোকসভাৰ বিশেষ অধিৱেশন শপত ল'ব নৱনিৰ্বাচিত সাংসদসকলে 26 জুনত নিৰ্বাচন হ'ব লোকসভাৰ অধ্যক্ষৰ পৰৱৰ্তী খবৰ আজি ইছৰোৰ আন এক সফলতাৰে অৱতৰণ কৰিলে RLV LEX-3 পুষ্পকে বাংগালোৰৰ চিত্ৰদুৰ্গ জিলাৰ চল্লাকেৰেত সফলতাৰে অৱতৰণ কৰিছে ইছৰোৰ RLV LEX আন এটা খবৰ ধ্বংস কৰি পেলোৱা হৈছে দেশৰ শিক্ষা ব্যৱস্থা মানুহৰ মাজত কেৱল ধৰ্মীয় উন্মাদ সৃষ্টি কৰি গৈছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে বিজেপিৰ এটাই লক্ষ্য দেশত হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা দেশক হিন্দু মুছলমানৰ নামত বিভাজন কৰা হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি বিজেপিয়ে সন্তুষ্ট লাভ কৰে কিন্তু হিন্দু মুছলমানৰ দোকানখন বন্ধ কৰিব কংগ্ৰেছে কৈছে এইখন ভাৰতবৰ্ষত থকা প্ৰত্যেকটো জাতি ধৰ্মৰ মানুহক লৈ আমি দেশ চলাম পৰৱৰ্তী খবৰ বানৰ কবলত 12খন জিলাৰ 3 লাখ লোক মৃত্যুৰ সংখ্যা 29 গৰাকীলৈ বৃদ্ধি পাইছে বানত ককবকাইছে ৰাজ্যৰ বানাক্ৰান্ত লোকসকল শেহতীয়াকৈ জানিব পৰা অনুসৰি 12খন জিলাৰ 3 লাখ লোক এতিয়াও পানীৰ তলত আছে মৃতকৰ সংখ্যা 29 গৰাকীলৈ বৃদ্ধি পাইছে বাৰিষাৰ দ্বিতীয়টো বানৰ প্ৰভাৱত এতিয়াও আছে ৰাজ্যৰ 12খন জিলাৰ 33টা ৰাজচক্ৰৰ সহস্ৰাধিক গাঁও প্ৰথমটো বানৰ প্ৰভাৱৰ পৰা মুক্ত পোৱাৰ পূৰ্বেই দ্বিতীয়টো বানে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰবল বৃষ্টিপাতৰ বাবে নৈ উপনৈসমূহ উফন্দি উঠাত বিভিন্ন জিলা বানৰ কবলত পৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যমতে এতিয়ালৈকে বানত ৰাজ্যৰ 29 গৰাকীকৈ লোকৰ মৃত্যু হৈছে শেহতীয়া তথ্যমতে বৰ্তমান সময়ত কপিলী নদী ধৰমতুলত আৰু কুছিয়াৰা নদী কৰিমগঞ্জত বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে